গাইছ কি খবৰ আপোনালোকৰ ৱেলকাম বেক টু মাই চেনেল দিবাকৰ ব্লগ। সো গাইছ আপোনালোকে ভাবিছে আজি ক'ৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছে মানে আৰম্ভ কৰা মানে মজবুৰি হৈ গৈছোঁ মানে আৰু এতিয়া টাইমটো হৈছে 5:25 আৰু মানে চাওক কি হৈছে মানে আজি মানে আমাৰ ঘৰত চাব পাৰে কেনেকৈ গছডাল ভাঙি মেলি ক'ব গ'লে 4টা বাজে আৰু 4টা বজা মানত এনেকুৱা টাইমত একদম মানে একদম ফালি একদম হাৱা মাৰিছে আৰু আমাৰ ঘৰৰ ওচৰত ক'ব গ'লে মানে এটাও মানে ঘৰৰ ওচৰৰ মানুহবিলাকৰ মানে গছ গছনি ইমান ভালকৈ ৰোৱে নাই, চব কাটি দিয়ে। সেইটো কাৰণে ক'ব গ'লে জানো যে গছ কটা বেয়া এনেকৈ মানে আমাৰ নেচাৰটো ধ্বংস কৰা বেয়া, সেইটো কাৰণে আমি গছ থওঁ। কিন্তু কেছটো কি হৈছে যে হেঁতি গছ কটাৰ কাৰণে গোটেই হাৱা যোনটো হাৱা মানে যোনটো এটা প্ৰেছাৰত আহে ন, সেইটো প্ৰেছাৰটো চিধা আমাৰ ঘৰৰ গছতে পৰিছে আৰু গছৰ পৰিমাণ গোটেইখিনি পৰি গৈছে। চ' গাইছ এই গছটো ট'টেলি চাব পাৰে কেনেকৈ গোটেই আমাৰ ঘৰৰ ওপৰত পৰি গ'ল গছটো। সিহঁতৰ ভাগৰ হয় গোটেই ট'টেলি পৰি গ'ল। কেনেকুৱা মানে ঘৰৰ ওপৰত গছ পৰি গৈছে মানে সিহঁতৰ গছ হয় কেনেকুৱা পৰি গৈছে। আৰু চ' গাইছ এইটোতো এটা হয় আৰু এইফালে কলগছ ক'ব গ'লে আমাৰ বাৰীত মানে কলগছ এগাল আছে, একদম কলগছ মানে নোহোৱা হৈ গৈছে মানে গোটেই ভাঙি তাৰ চাৰ ছিঙি শেষ মানে। এইটো মানে ক'ব গ'লে মানুহ আজিকালি গছ চছ মানে মই ভিডিঅ'টো সেইটো কাৰণে বনাইছোঁ মানে সেয়াই গছ চছ কাটিলে কি হয় মানে কেনেকৈ চাব পাৰে আজি মানে কেনেকুৱা হৈছে আমাৰ ঘৰত। আমি গছ নাকাটোঁ কিন্তু আমাৰ ওচৰ পাজৰৰ যোনবিলাক মানুহ ঘৰ আছে সিহঁতৰ কাৰণে মানে হাৱাটো যোনটো আহিছে ক'তো মানে ৰখাব পৰা নাই, চিধা আমাৰ ঘৰতে আহি মাৰি মেলি গছ চছ উলটিয়াই দিছে মানে। আৰু আম গছৰ ডাল ভাঙিলে এইবিলাক চব, আৰু এইফালে বাঁহ চাব পাৰে আপোনালোকে, আমাৰ ঘৰৰ পিছফালে বাঁহ আছিলে চব বাগানফালে হৈ গ'ল। ত' গাইছ গোটেই টিং চিং মানে পৰি ক'ব নোৱাৰি। আৰু কলগছ চাব পাৰে গোটেই গছ ভাঙি শেষ। এইফালে চাব পাৰে গোটেই কলগছ খতম মানে পৰি মেলি গোটেই কলগছ মানে শেষ হৈ গৈছে। কলো লাগিছিলে, কলডিল আছে ন, কলডিল আছে চাব পাৰে কেনেকৈ গোটেই কল পৰি গৈছে, গোটেই কলগছ পৰি গৈছে। এইফালে নাই মানে সৰু পুলিনকেও নাই মানে। আৰু এইটো হৈছে আমাৰ তাৰ লাইনৰ তাৰ লাহেকৈ যাব লাগিব চাব পাৰে গোটেই মানে সৰুৰ পৰা উঘালি আহিছে মানে একদম শেষ মানে গোটেই শেষ হৈ গৈছে মানে নেচাৰ। আৰু ক'ব গ'লে মৰ্ণিং গাইছ আমাৰ চিচাও ভাঙি গ'ল মানে এনেকুৱা বতাহ মাৰিছে। এইফালে আইনা ভাঙি চেচ, পৰ্দা ভিজিছা না চিচা ভাঙি গৈছে আৰু চিচা ক'ত পৰিছে ক'ব নোৱাৰোঁ, সেইটো কাৰণে ভয়ো আছে, ৰিস্কি আছে মানে খোজকঢ়া। এইখিনিতে ক'ৰবাত পৰিছে চিচা ক'ব নোৱাৰি। এতিয়া পাৰ হৈছোঁ আপোনালোকক দেখাবলৈ। এইটো এটা ফুল গছ আছিলে, গোটেই হাউলি শেষ মানে এইটো একদম হাউলি পৰি মানে ক'ব নালাগে। আৰু একফালে চাওক এইটো হৈছে মোৰ ৰুম আৰু এইফালে চাওক দুইটা আইনা ভাঙি গ'ল। আৰু তাৰপিছত এনেকুৱাই মানে হাৱা মাৰিছে এইটো গোটেই ভাঙি গ'ল। আৰু এইফালে কঁঠাল গছ আছে, কঁঠাল গছো ভাঙি গ'ল, এইটো চাব পাৰে গোটেই ভাঙি শেষ মানে একদম মানে তেহেজ মেহেজ কৰি দিছে আমাৰ ঘৰটো মানে ক'ব গ'লে। পিছফালে চাব পাৰে কঁঠাল গছ মানে ইমানেই মানে বেয়া পৰিস্থিতি চাব পাৰে কেনেকৈ টপা কৰি পেলালে গোটেইখিনি। আৰু এইফালে একজন জেওৰা আছে, চাওক ভাবকচোন জেওৰা নকেওৰাইছে মানে জেওৰা চেওৰা ভাঙি যিহেতু একো বস্তু লগা নাই কিন্তু জেওৰা কি কৰি দিছে হালত বেকা হৈ গৈছে কিন্তু মানে চাব পাৰে। চ' গাইছ মানুহ মানে অলপ হ'লেও বুজিব লাগে মানে আমি নেচাৰৰ আগত একো নাই মানে আমি নেচাৰৰ ইমানটো মানে হয়। সেইটো কাৰণে মানে অলপ মানে গছ গছনি কাটা মেলা অলপ মানে এইবিলাক কাটিব নালাগে। আমি এইটো কাৰণে চাওক থোৱা কেনে চাওক কি হালত হ'ল মানে গোটেইখিনি এৰিয়া মানে আমাৰ ওচৰত মানে চব মানে গছ গছনি মানুহ কাটি দিয়ে। এইবিলাক খৰি লৈ গৈছে, গছ গছনি মানে কাটি দিয়ে, সেইটো কাৰণে আজি মানে এইটো হালত হ'ল মানে। আমি নেচাৰৰ আগত একো নাই। আপোনালোকে যোনে যোনে চাইছে ভিডিঅ'টো প্লিজ গছ গছনি নাকাটিব, সেইটোৱে মেছেজ দিব বিচাৰিছোঁ মানে। সেইটো কাৰণে আজি আমাৰ ঘৰত এনেকৈ এটা হ'ল মানে যদি গছ গছনি ওচৰ পাঁজৰ মানুহবিলাক যদি নাকাটাহেঁতেন তেতিয়াহ'লে এনেকুৱা দৃশ্য নহ'লেহেঁতেন মানে। কি ক'বা আৰু সেয়া হৈ গ'লতো হৈ গ'ল আৰু এতিয়া কাটিব লাগিব। পিছফালে ইমান ডাঙৰ গছজোপা ডাইৰেক্ট গুৰিৰ পৰা উঠি গৈছে, ইমান জোৰকৈ চাই আহিছে নহয় মানে কি ক'ম আৰু এনেকৈ বেয়াকৈ বতাহ মাৰিছে। সেয়াই আৰু সেইটো মেছেজ যে গছ গছনি নাকাটিব সেয়াই আৰু। চ' ভিডিঅ'টো কি পালে ক'ব নোৱাৰোঁ, গোটেইখিনি তেজ মেচ আৰু এবাৰ আপোনালোকক দেখাই দিছোঁ। এয়া ভাঙা গোটেইখিনি ভাঙি দিলে ওপৰৰ পৰা তামোল গছ। আৰু লাষ্টত ক'ব গ'লে এই গছটো একদম পূৰা গুৰিৰ পৰা উঘালিছে, ভাবক কেনেকৈ মানে এইটো হৈছে মানে চাব পাৰে। এইফালেতো বাঁহ গছটো নষ্ট হ'লে এইটো কাটিব লাগিব এতিয়া মানে
ডিফৰেষ্টেশ্যন বহুত হৈ গ'ল মানে ক'ব গ'লে। যদি আগতে মানুহে যদি ভালকৈ গছ গছনি ভালকৈ থাকাহেঁতেন তেতিয়াহ'লে আজি এই দৃশ্যটো দেখাব নাপালেহেঁতেন। সেইটো কাৰণে আৰু এতিয়া কি কৰিম আৰু ভাঙাটোত ভাঙি গ'ল। সেইকাৰণে প্লিজ গছ গছনি নাকাটিব। সেইটোৱে মই এটা মানে সৰু মৰু ভিডিঅ' বনাই মানে মেছেজ এটা দিব বিচাৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিলে অলপ শ্বেয়াৰ কৰি দিব মানে মানুহক এইটো মানে তেতিয়া মানে এইটো কেতিয়াও নহয়। আৰু জানে আৰু কেনেকুৱা গৰম মানে ক'ব গ'লে ৰাতি আমাৰ গুৱাহাটীত কিন্তু বেছি গৰম ৰাতি আপোনাৰ 36, 39 এনেকুৱা গৰম হৈছে নহয় মানে কি ক'ব। সেয়াই ডিফৰেষ্টেশ্যন কৰিছে, গছ কাটিছে, গছ কি কৰিছে সেইটো কাৰণে। আৰু ইণ্ডিপেণ্ডেন্স ডে আহিছে, আশা কৰিছোঁ ভাল ভিডিঅ' পাব। আৰু আজি ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত আমাক মাতিছিলে মানে যাব আছিলে এটা মানে প্ৰগ্ৰাম আছিলে আমাক মানে এইটো কি কয় গামোচা চামোচা পিন্ধাব বুলি তেনেকৈ মানে প্ৰগ্ৰাম আছিলে। আৰু চাব পাৰে কি হ'ল হৈ গ'ল আৰু এতিয়া গোটেইখিনি কাটা কাটি কৰিব লাগিব আৰু। ত' ভিডিঅ'টো ইমানতে সামৰোঁ আৰু। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপায় শ্বেয়াৰটো কৰি দিব প্লিজ কৰি দিব। লগ পাম অন্য এটা ভিডিঅ'। বাই বাই। চ' টিল দেন টাটা বাই।